কালুগাঁও সংবাদলৈ আপোনালোকক স্বাগতম জনাইছোঁ। পুৰণি দিনৰ শৈশৱৰ খেল ধেমালিবোৰ বৰ্তমান প্ৰজন্মৰ বাবে ইতিহাস হৈছে। পিটু, আদা দানা, ঢোকা গাড়ী টনা আদি শৈশৱৰ খেল ধেমালিবোৰ বৰ্তমানৰ নৱপ্ৰজন্মই চিনি নোপোৱা হৈছে। এনেবোৰ ঘটনাকে বিষয়বস্তুৰূপে লৈ হলগুৰি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ দ্বাদশ শ্ৰেণীৰ ছাত্ৰ প্ৰাণজিৎ গগৈয়ে নিৰ্মাণ কৰিছে ৪৫ মিনিট দৈৰ্ঘ্যৰ এখন শিশু চলচ্চিত্ৰ। প্ৰায় ৯০,০০০ টকাৰ বাজেটৰ এই শিশু চলচ্চিত্ৰখনিত অঞ্চলটোৰ ভালেসংখ্যক কণ কণ শিশুৱে অভিনয় কৰাৰ উপৰিও অঞ্চলটোৰ সুদক্ষ অভিনেতা অনুপম শৰ্মা আৰু ৰিদীপ দত্তই ভুমুকি মাৰি শিশু অভিনেতাসকলক উৎসাহিত কৰিছে। MP প্ৰডাকশ্যনৰ বেনাৰত নিৰ্মিত শিশু ছবিখনৰ প্ৰযোজনা মামণি বৰুৱাৰ, পৰিচালনা প্ৰাণদীপ বৰা, চিত্ৰগ্ৰহণ কৰিছে ঋষভ ৰাজ কলিতা আৰু বেদান্ত নেওগে আৰু সম্পাদনা কৰিছে হিমান্ত কলিতাই। ইতিমধ্যে সম্পাদনা চলি থকা শিশু চিত্ৰখনি অহা ১৪ নৱেম্বৰত হলগুৰি উচ্চতৰ মাধ্যমিক বিদ্যালয়ত আনুষ্ঠানিকভাৱে প্ৰদৰ্শিত হ'ব বুলি প্ৰযোজক মামণি বৰুৱাই জানিবলৈ দিছে। মোৰ নাম শ্ৰী প্ৰাণজিৎ গগৈ। মই এতিয়া এখন শিশু চলচ্চিত্ৰ নিৰ্মাণ কৰিছোঁ। অহা ১৪ নৱেম্বৰৰ দিনা আমি আমাৰ হলগুৰি নাট্য মন্দিৰত আমাৰ প্ৰথম প্ৰদৰ্শনী দেখুৱাম বুলি ভাবিছোঁ। আৰু এই নাটখনি আমাক পৰিচালনা কৰিছে প্ৰাণদীপ বৰাই আৰু MP প্ৰডাকশ্যনৰ দ্বাৰা আমাৰ এই নাটখনি দেখুওৱা হ'ব। আৰু লগতে আমাক কণ কণ আমাৰ ভাইটি ভণ্টিসকল আছে। তাৰপিছত কাহিনীটো মই নিজে লিখিছোঁ। তাৰপৰা মই এতিয়া বৰ্তমান হলগুৰি হাই ছেকেণ্ডেৰীৰ দ্বাদশ শ্ৰেণীৰ ছাত্ৰ। আৰু এই সম্পাদনা কৰিছে হিমান্ত কলিতা মোৰ বৰ্তাই হয় তেখেত। তাৰপৰা আৰু আমাৰ এই শিশু চলচ্চিত্ৰখনিৰ কাৰণে বিত্তমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ছাৰ ডাঙৰীয়াই আমাক আৰ্থিকভাৱে সহায় কৰিছে। তাৰপৰা আৰু আমাৰ গাঁৱৰে প্ৰশান্ত গগৈ মামা হয় মোৰ, তেখেতেও আমাক সহায় কৰিছে। কিমান টকাৰ বাজেটত চিনেমাখন? আমাৰ বৰ্তমান চিনেমাখন ৬০,০০০ প্ৰায় চুইছেগৈ। আৰু আমাৰ খৰচ পাতি প্ৰায় নিজাববীয়াকৈ কৰা হৈছে। আমাৰ কণ কণ ভাইটি ভণ্টিসকলেও সহায় কৰিছে আৰ্থিকভাৱে। কিহৰ ওপৰত কৰিছে এখন? আমাৰ এই চিনেমাখন কৰা হৈছে, আমি আগতে ল'ৰালি কালত আমি নহয় আমাতকৈও আগৰ আমাৰ মা দেউতাহঁতৰ দিনত যিসমূহ খেল ধেমালি কৰা হৈছে, সেই খেল ধেমালিৰ ওপৰত ভিত্তি কৰি এই চিনেমাখন লোৱা হৈছে। আৰু এই চিনেমাখনত দুটা পৰিস্থিতি দেখুওৱা হৈছে, বৰ্তমান যুগত কি চলি আছে আৰু অতীতত তেওঁলোকে কি কৰিছিলে, এনেদৰে দেখুওৱা হৈছে চিনেমাখনত। মই ইয়াত বৰষা অভিনয় কৰিছোঁ। আৰু আমাৰ এতিয়া ল'ৰা ছোৱালীবিলাকে মোবাইল, কম্পিউটাৰ এইবিলাকৰ মাজতে সীমাবদ্ধ হৈ থাকে ন। আৰু তেতিয়াতো কেনেকৈ খেলিছিলে এতিয়া আমি সেইখিনি গম পাইছোঁ। এখন কৰিব বহুত ভাল লাগিছে। আগৰ খেল ধেমালিৰ বিষয়ে জানিব পাৰিছোঁ। আৰু মোবাইল, কম্পিউটাৰৰ বাহিৰেও যে এখন অন্য জগত আছে তাৰ বিষয়ে আমি জানিব পাৰিলোঁ। বহুত ভাল লাগিছে। কেনেকুৱা লাগিছে? নমস্কাৰ, মোৰ নাম শ্ৰী ঋষিৰাজ নাথ। মই বৰপাত্ৰ উচ্চ বিদ্যালয়ৰ নৱম শ্ৰেণীৰ ছাত্ৰ। এই ছবিখন কৰি মোৰ বহুতেই ভাল লাগিছে। এই ছবিখনৰ লগত আমাৰ বহুত দুখ কষ্ট জড়িত হৈ আছে। এই ছবিখন যাতে সকলো মানুহে চাই আমাক উৎসাহ যোগায় তাৰে কামনা কৰিছোঁ। কি চৰিত্ৰ কৰিছা? মই ছবিখনত মলুৱা নামৰ চৰিত্ৰ কৰিছোঁ। কাহিনীৰে এটা নতুন ধৰণৰ এখন ছবি, শিশু ছবি নিৰ্মাণ কৰিছে। তাতে সকলোখিনি নতুন মানে কেমেৰা কাম নতুন, মেকআপৰ কাম নতুন, পৰিচালকৰ কামো নতুন, অভিনেতা অভিনেত্ৰীক কেমেৰামেনে কিছু পৰিণতাৰ ৰূপ দি এখন ছবিৰ ৰূপ দিছে। এইখিনি কৰোঁতে যিমানখিনি কষ্ট হৈছে অভাৱনীয়। আৰু তাতে আমাক এই জিতুমণি বৰুৱা দত্তক মাতি আনি আমাক অকণমান সহায় কৰি মূৰটো উলিয়াই দিবলৈ আমাক দায়িত্বটো দিলে। তাকে আহি আমি দায়িত্বটো পালন কৰিলোঁ। আশা কৰিছোঁ এই ছবিখনে ৰাইজৰ সমাদৰ